ওয়েলকাম টু ফিনো পেমেন্ট বেংক। হয়, ফিনো বেংকৰ সকলোবোৰ BC মাৰ্চেণ্টলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত BC মাৰ্চেণ্টৰ এটা প্ৰব্লেম হৈ থাকে। ফিনো CSPৰ পৰা বেলেগ একাউণ্টত যেনে ষ্টেট বেংক, পাঞ্জাৱ, HDFC, এক্সিছ অন্য বেংকত একাউণ্ট আছে, সেই একাউণ্টত কেনেকৈ পইচাবোৰ ট্ৰান্সফাৰ কৰিব পৰা যায়, তেনেকুৱা বিষয় লৈ বহুতে কমেণ্ট কৰি থাকে, মোক বহুতে কুৱেশ্যন কৰি থাকে। তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো। প্ৰথমতে তেওঁলোকে কি কৰিব লাগিব, ID পাছৱৰ্ডটো লগইন কৰিব, তাৰপিছত প্ৰফাইলত যাব লাগিব, অলপ এনেকৈ স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছতে মাই বেনিফিচিয়াৰী বুলি এটা অপশ্যন আহে, ইয়াত চাওক এড ভিউ এড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে চেম নেম ইজ বিন আদাৰ নেম ইজ বিন এটা অপশ্যন থাকিব। ইয়াত চাওক মোৰ অলৰেডি এড কৰা আছে কাৰণে এইটো দেখাই আছে। মোৰ বেলেগ বেংকৰ অলৰেডি পাঞ্জাৱৰ ইয়াত এড কৰিছোঁ। তাত পইচাটো কি হয়, আপুনি 1 ছেকেণ্ডতে ট্ৰান্সফাৰ কৰি ওলাই ল'ব পাৰে। মানে আমি যেতিয়া AEPS বা মাইক্ৰ' ATM ট্ৰানজেকশ্যন কৰোঁ, তেতিয়া আমাৰ ফিনো BC পইণ্ট যিটো ৱালেট বা CSP ৱালেট বুলি কওঁ, ৰাইট হেণ্ডত ওপৰত তাত জমা হয়। আৰু এই পইচাটো কেনেকৈ ওলাব লাগে সেইটো বহুত BC মাৰ্চেণ্টে নাজানে। গতিকে আৰু কেনেকৈ কৰিব লাগে চাই লওক। চেম নেম ইজ বিন মানে হ'ল, ধৰি লওক আপুনি CSP লৈছে, আপোনাৰ নিজৰ নামত বেলেগ বেংকত একাউণ্ট আছে, তেনেহ'লে চেম নেম ইজ বিনত ক্লিক কৰিব। যদি আপোনাৰ নামত বেলেগ বেংকত একাউণ্ট নাই, আদাৰ নেম ইজ বিন কৰিব, মানে আপোনাৰ মাদাৰ্ছ, ফাদাৰ্ছ, ছিষ্টাৰ, ব্ৰাদাৰ যিসকলৰ নামত আছে তেওঁলোকৰ কাৰণে আদাৰ নেম ইজ বিন কৰিব। ঠিক আছে, তাৰপিছত তলত এনেকৈ আপুনি ভেৰিফাইটো কৰি দিব লাগিব। ফুল প্ৰচেছ কৰি কিনে ৰ'ব, আপোনালোকে চাই লওক বস্তুটো কেনেকৈ কৰিব। ফুল প্ৰচেছ কমপ্লিট কৰি কিনে ভেৰিফাই কৰিলে 2 টকা এটা কাটিব। তাৰ পৰা যেতিয়া 2 টকা এটা ভেৰিফায়াৰ চাৰ্জেছ কাটিব, আৰু কেনেকৈ পিছত চাব আপোনালোকে হৈছে নে নাই, ফিনিশ্ড কৰি দিব। ইয়াত আপোনাৰ যোনটো মোবাইল নাম্বাৰ, এইটো CSP লোৱা মোবাইল নাম্বাৰটো চাৰ্জ কৰি দিব। চাৰ্জ কৰাৰ পিছতে ইয়াত আছে একাউণ্ট, আপুনি ইয়াত ছিলেক্টটো কৰি ল'ব। কৰাৰ পিছতে অলপ লোডিং লৈ আছে, আপোনালোকে ৱেইট কৰক। তাৰপিছত ৰেমিটেঞ্চ বুলি এটা অপশ্যন আছে, চাওক এই ৰেমিটেঞ্চত যাব। ৰেমিটেঞ্চত যোৱাৰ পিছতে IMPS NEFT দুটা অপশ্যন থাকিব। IMPS কৰিলে কি হয়, আপোনাৰ ছেকেণ্ডতে পইচাটো আপোনাৰ অন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিব পাৰে। আৰু NEFT কৰিলে 24 আৱাৰ্ছমান টাইম লাগে। IMPS কৰিলে 5 টকা কাটিব 20,000লৈকে যেতিয়া ট্ৰান্সফাৰ কৰিব, আৰু NEFT যেতিয়া কৰিব তেতিয়া 4 টকা কাটিব 20,000লৈকে। আপুনি 1 টকাও যদি ট্ৰান্সফাৰ কৰে 4 টকা 5 টকা তেনেকুৱা কাটিব। মানে IMPSত NEFTত 4 টকা, এইটো নিয়মত। চাওক ওপৰত লিখা আছে, পিছত চাৰ্জ কেলকুলেশ্যনটো কৰিব। কৰি কিনে তলত ৰিমাৰ্কছত আপুনি নিড বা ৱেণ্ট কিবা কিবি লিখি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ বেংকৰ যোনটো বেংকত ট্ৰান্সফাৰ কৰি আছে, এড হৈছে যোনটো বেনিফিচিয়াৰী, সেইটো শ্ব' কৰিব। আৰু এনেকৈ নেক্সট কৰাৰ পিছতে OTP আপোনাৰ ৰেজিষ্টাৰ CSP মোবাইল নাম্বাৰ যিটো আছে সেইটোত আহি যাব। সেই OTPটো যেতিয়া আপুনি ফিল কৰি দিব, ফিল কৰি দিয়াৰ লগে লগে আপোনাৰ টকাটো আপোনাৰ সেইটো আদাৰ্ছ বেংকলৈ ট্ৰান্সফাৰ হৈ যাব। যোনটো বেংক আপুনি এড কৰিছে তাত বেনিফিচিয়াৰী, সেই বেংকটোলৈ ট্ৰান্সফাৰ হৈ যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, অলপ হ'লে উপকৃত হ'ব পাৰিছে, তেনেহ'লে এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়নো এই চেনেলত ফিনো বেংকৰ বিষয়ে বহুতো অসমৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ দিয়া যায়, আৰু মই ডিষ্ট্ৰিবিউটাৰ ফিনো বেংকৰ অসমৰেই হয়। যদি কাৰোবাৰ পাছবুক লাগে যোগাযোগ কৰিব।